আজি আমি ভাত সাজ খাবলৈ আহিলোঁ আমাৰ বৰমা ঘৰত। যিহেতু আজি বৰমা ঘৰত সকাম আছিল সেইবাবে আমি ঘৰৰ সকলোৱে মিলি বৰমা ঘৰতে ভাত সাজ খালোঁ। 31 তাৰিখৰ পৰা কণ্টিনিউ 4 জানুৱাৰীলৈকে খানাই। এনেকৈ যদি বছৰটো হৈ থাকে কোনো চিন্তাই নাই নে কি কয় বন্ধুসকল। আৰু এই দুইগৰাকী মোৰ বৰমাক যিহেতু কৈছোঁ তোমাৰ বোৱাৰীয়ে দেখি যাব, সেইবাবে একদম বৰমাই ধুনীয়াকৈ হাত মেলি নাচি দেখুৱাইছে। যিহেতু নবৌ মানে ঘৰত নাথাকে, বঙাইগাঁৱত থাকে, সেইবাবে নবৌয়ে দেখিব বুলি ক'লে একদম ধুনীয়াকৈ নাচি দিছে। আমি নবৌক বহুত মিছ কৰিছোঁ। বাকী আমাৰ ভাত খাবলৈ দিছে আৰু খুৰীহঁতে। আৰু এইবাৰ আহিলোঁ ভিতৰলৈ। এয়া চাওকচোন বৰমাই ইমান ধুনীয়াকৈ ঠাইখন মোহাৰি বৰ্তাক ভাত দিছে, সঁচাকৈ দেখি ভাল লাগি গ'ল। সেইবাবে স্মৃতি হিচাপে থাকক বুলি ভিডিঅ' এটা ক্লিক কৰি থ'লোঁ। আৰু এয়া হৈছে আমাৰ মীনাক্ষী বাইদেউ চালাড কাটিবলৈ লৈছে। আৰু এয়া হৈছে আমাৰ বৰ্তাই ভাত খাই আছে। বাকী আজি মোৰ মিনি ব্লগটো ইমানেই আছিল। বাই বাই।